সদায় মনত ৰাখিব কথাষাৰ, ডাঙৰ মানুহ হোৱাটো ভাল কথা, কিন্তু ভাল মানুহ হোৱাটো ডাঙৰ কথা। যোনে সন্মানৰ খাতিৰ নাৰাখে, তেওঁক প্ৰেম কৰাটো ভাল পোৱা হ'ব নোৱাৰে, সেইটো মূৰ্খামি। যদি প্ৰয়োজনতকৈ বেছি ভাল হ'লে জানি থব মানুহে প্ৰয়োজনতকৈ বেছি ব্যৱহাৰ কৰে। অভাৱটো কথা ৰখা মানুহৰহে, কথা দিয়া সকলৰ সংখ্যাটো বহুত বেছি। আশা নেহেৰাব আজি যিসকলে হাঁহিছে, ভৱিষ্যতে হাত চাপৰিও মাৰিব। নিজৰ প্ৰশংসাত গলি নাযাব, খঙত নিয়ন্ত্ৰণ নেহেৰাব আৰু মিঠা শব্দত পিছলি নাযাব। শ্ৰেষ্ঠতা দেখুৱাবলৈ যিদৰে জ্ঞানৰ দৰকাৰ, ঠিক তেনেদৰে সন্মান পাবলৈও ভাল চৰিত্ৰৰ দৰকাৰ। শান্তিৰে শুবলৈ হ'লে চৰিত্ৰত ইমানদাৰিতাৰ খুবেই দৰকাৰ। যাত্ৰাত খবৰ সোধাসকলৰ কমি নাই, সন্ধান সেইসকলৰহে আছে যিসকলে ৰাস্তা যেনেকৈ হ'লেও কিন্তু লগ নেদে। সাধাৰণতে সেইসকলেই সফলতাৰ উদাহৰণ দাঙি ধৰে যিসকলক সমাজে কোনো কামৰ যোগ্য বুলি নাভাবে। যিসকলে বিশ্বাসঘাত কৰিছে, ধন্যবাদ সেইসকলকো দিব, কিয়নো সিহঁতেই শিক্ষা দিছে বিশ্বাস বহু ভাবি চিন্তি কৰিবলৈ। সদায় কথাটো মনত ৰাখিব, সত্য বচনটোৱেই হ'ল জীৱনত সকলোৱে উজুতি খাইহে আগবাঢ়ে। ভৰসা নিজৰ ওপৰত ৰখাটো বেছি গুৰুত্বৰ, যিহেতু চিৰদিন আপোনাক লগ কোনেও দিবই নোৱাৰে।